কি হল তুমি দেখো একেবারে একদম বৰষুণ আহা মেঘৰ দৰে কইলা মুখখান বাপ্পা ও অসুর কইবা নৰি না আপনার ইহ কাষ আহিবা পাৰি ৰ'বা কিন্তু আমাৰ সেই ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈছে ইমান ৰোমেণ্টিক মুড দেখালি বেয়া লাগে দেচোন সিহঁতে দেখলি কি বুলি ভাবিব চলি বলি ডাঙৰ হল বুলি আমি কিবা বুঢ়া হৈছো নেকি আমাৰ নিজৰ আকৌ নাই আৰু মোৰখনতো চুলিখিনি দুপকছি মই হিনা কৰি দিম দাক এ হ'ব হ'ব আজি ইমান কিহত তিয়ালা তোমাৰ মই কিন্তু আকৌ ধৰিব পৰা নাই দা কি কাৰণে এইবিলাক কৰি আছ নো কোৱাচোন বুঢ়া মানুহগিলা 60 বছৰ বয়সত গেলি পাৰ্কত বহিবা ধৰছি আৰু আমাৰ এখেতৰ 40 বছৰ নহতে চুলি বকছি হে কপাল এৰা ৰ'বাচোন ৰ'বা এলা কান্দা কাটা কৰিলি বেয়া দেখি মই তোমাৰ লগত ধেমালিহে কৈছোঁ এইফালে আছোন এইফালে আহ কি হৈছে কোৱাচোন তোমাৰ এইফালে আহ তুমি দেখোন মুখখন ফুলকবিৰ দৰে ফুলে থাকিলে কি হৈছে ক মই মানে এটা টিকটক ভিডিঅ' বনাব খুজিছিলোঁ তাতে মই কি কৰিব লাগে মোক এখন শাৰী দিবা লাগছিল বেটি এতিয়াহে বুজিলোঁ মই সেই দিনৰ পৰা কিয় তেল দি আছা মোৰ কপালখনে বয়া কি যে মানুহটোৰ লগত বিয়া আলু লাইফটো গোটাই বৰবাদ মাই পিতে কি চাইবা বিয়া দিছিলি তোৰ লগত এক বছৰত এখন শাৰীও হ'লে নপৰে টিকটক এটা বনাম বুলি ক'লো শাৰী এখন খুজিলোঁ এখন শাৰীও দিবা নোৱাৰিলাক মোক লৈ যা এইগুলো কি মানুহৰ লগত বিয়া হলো মই কিবা কৈ আছ হা ইমান সময় বুকলা আকৌ শুনাই নাই তাৰমানে মই বৰবাদ হৈ গ'লো দুয়াঙ্কা জুজ লাগি থাকবি নাকি মোক স্কুলত যাবা ওলা দিছ ৰখে চলি আৰু আপুনিও হেডফোন ডাল উল্টে থাকিব নালাগে বন্দাক চাহ হিন্দি দিব মায়ে বাপে পুৱাৰ পৰা এটা যুঁজি আছে চাহ বাৰ আকৌ দিয়া নাই পেটৰ ভোকত মৰি যাব অলছো দেউতা তই ফেচবুকত মৰি আছা তাতে বন্দাই ফুলডাল ছিঙি পেলাই ধৰিলা ইয়াৰ লগতো কি হ'ব চালা বন্দা ই নামতহে মতা মানুহ ইয়াৰ কাম গেলা চব মাইকী মানুহৰ কাম কি হ'ব কপাল তহঁততো ভালে এটাইতো হিন্দী মিডিয়ামৰ টিচাৰ এটাইতো ইংলিছ মিডিয়ামৰ নাই আৰু কৰি আছো দে আৰু প্ৰাইভেট স্কুলত আজিকালি চৰকাৰী নাইয়ে ভালকে প্ৰাইভেট স্কুলত খালি শিক্ষা দিব পাৰিলেও হয় আৰু ঠিকে আছে যিয়ে নহওক ভাই ভালকে কৰি থাক আৰু লগতেতো ইউটিউব জগতখন পুৰা ফালি আছা নাই সেইটো মানে আচলতে শিক্ষাৰ লগত এটা শিক্ষা দি আছো তাতো কিবা কিবি শিকাও আৰু ভাল কাম কৰি আছা কিন্তু thank you. দুয়োটা দিশতে ভাল শিক্ষা দি আছা বহুত ভাল লাগে চিৰিয়াছলি প্ৰাউড কৰোঁ এজ এ বিগ ব্ৰাদাৰ ভাল লাগে বাকী প্ৰিয়ংকাইতো হৈছে তামাম ন ভালে দিয়া আৰু পুৰা এনেকে টিউচন গ'লে এনেকে জিন্স পেণ্ট মাৰি যাব নালাগে গম পাইছানে তেনেকুৱা কথা নাই জিন্স পেণ্টৰ লগত মাত্ৰ যিটো ল'ৰা শিকল সিও যাতে ভয়ো নকৰে আৰু যাতে একদম ফ্ৰেণ্ড হৈও নাযায় কাৰণ একদম ফ্ৰেণ্ড হৈ গেলিও সেই না কোনে ৰৈ এনেকুৱা হ'ব কিন্তু আৰু যাতে একদম ভয়ো নকৰে একদম ভয় কৰিলেও শিকবা নোৱাৰে সেইটো হয় তাৰ মাজতে ৰাখিব লাগে আমি আৰু কিবাকে চলিগিলাখনক যিহেতু সৰু ছোৱালীৰ মনটো কোমল আৰু মানে ষ্টুডেণ্টখিনিক কেনেকুৱাকৈ বুজাব লাগে এজ এ বেষ্ট ফ্ৰেণ্ড যাতে সহজ সৰল হিচাপে বুজাব পাৰি তেনেকুৱা মানে যাতে ভয় নাখোল বুজিছানা আগতে আমি স্কুলত গৈছিলোঁ আমি মানে ভয়কে গৈছিলোঁ যে আজি মাষ্টৰে গ্ৰামাৰৰ সুধব আমাক নেৰেশ্যন সুধব আজি ভয়কে গৈছিলোঁ আমি ভগৱানক প্ৰাৰ্থনা কৰি গৈছিলোঁ যাতে নৰেন ছাৰৰ আজি বেমাৰ হয় যাতে স্কুলত নাহে কাৰণ আহিলি চেছ নেৰেশ্যন সুধব সেই ভয়টো নোহোৱা কৰিব পাৰিলেহে মোৰ মতে শিক্ষা দিব পৰা যায় এই ভয়টো নোহোৱা কৰিব লাগে যাতে এটা যাতে এই যেনেকৈ ধৰা ধৰ কোনোবা ছোৱালী ধৰ ফুটবলৰ সেই কৰছি ক্লাছ কৰছি সি ফুটবলৰ সি ভয় কৰি সি এনজয় কৰিব আহে শিকোৱেও তেনেকৈ শিক্ষাটো তেনেকৈ হ'ব লাগে মোৰ অকল শিক্ষাতে থাকিব মানে সীমাবদ্ধ হৈ থাকিব নালাগে চবফালে এক্সপাৰ্ট হ'ব লাগে তেতিয়া মানে পঢ়াই ভাল লাগে বুজিও ভাল পায় সেইটোৱে ৰিয়েল শিক্ষা কাৰণ অকল কিতাপত জ্ঞানখিনি কিমান আগবাঢ়ি যাব যিয়ে নহয় ঘৰখনতো বহুত দিন মূৰত লগ পালে ভাল লাগে দুই একবাৰ এই হৰকান্ত শব্দটো শুনি বৰ ছোৱালীগিলাখানেও কয় হৰকান্ত চাৰাইছি নহয় এনে নাম দিছো হয় নেকি একচুৱেলি হৰকান্ত নামটো ভাল লাগে দে যিয়ে নহয় মোৰ টিউচন ক্লাছ এটা আছে দে যাবি মই যাওঁ মাত্ৰ ছোৱালীগিলাখানক নামাৰবি আৰু মাৰলি তোৰ পক্ষে এটা মানে সেই আহিব খং আহি যাব আৰু যদি তোৰ পক্ষে এটা খং আহে লাইফত তোৰ পৰা শিকবা নোৱাৰে একো সদায় মানে মৰম লগাকে শিকাব লাগে মই যাওঁ তোমালোক আৰু জলদি ঘূৰি নাহিবি চাহ খাই Mama,
দে বাচাত গম পাইছোঁ দে ঠাণ্ডা বতাৰ তহঁতে কি গা ধুবি মই 11 দিনমান ধোৱা নাই সেইকাৰণে আজি ৰ'দতে বৈছোঁ দে ঐ হাৰাত দাক তাত তুলসী ভট্টৰ ফুল খিলাক তই কচোন বি ফৰ কি স্যার বি মানে বিজেপি ঐ নাক ফুফলা তই কচোন চি ফৰ কি সি ফর কংগ্রেস ঐ বেটা বয়াক নহতে চশমা মাৰা তাৰ নাম দেখছে না নাই নৰকা আহিবলৈ কিবা নাম তই কচোন ডি ফৰ কি ও স্যার ডি আর ই দৌতা কো ডি মানে দিল্লী ই মানে ইলেকশন দিল্লী ইলেকশন আহি আছে পাপায়ো আজিকালি চলি কি খেল পঞ্জি ধৰিছি আই তই পেন নাচৰা তই ইলেকশ্যনৰ কথা জনা হৈছি কি চাকৰি কৰিছোঁ এগলিয়া এহাতৰ লগত মোৰ মাথাটো পকি যাব ভাই কেতিয়াবা চাকৰি এৰি গোটেই বাংলাদেশত তাৰকাটা পাৰ হৈ যাম গম পাবি এখন কপাল এগলিয়া চলিত কোনে পঢ়িয়াবে তোৰ ইংলিছ শুনি মোৰ মাথাটোৱে বেয়া হৈছে ৰ এই ইংলিছ বাদ দি এইবাৰ অসমীয়া শব্দ কেইটামান কচোন মোক এই তই কচোন শেৱালি মানে কি ও স্যার খেওয়ালি মানে নরেনো জ্যাকটু জিপলে গেছি নাজনে আপনি এইবাৰ তই কচোন জুৰি মানে কি ও স্যার জুরি মানে নাজনে হুকানত জাকটু জিলাল বই থাকে হেন নাম জুরি আপনি নাজনে বন্দা মানে মোটা মানুহ শেৱালি কাবাৰ লগত পলাই গৈছি এগলা ভৰাই আছো এই ভৰাই আছো